হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ ভালে আছা। অন্য এটা ভিডিঅ'ৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ' ৰজা ৰাণীৰ ওপৰত। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা খণ্ডটিত দেখিবলৈ পাইছোঁ যে বৈষ্ণৱী আৰু চন্দ্ৰই লগ হৈ ব্যৱসায় কৰিছে। বৈষ্ণৱী আৰু চন্দ্ৰই দুয়োজনে ব্যক্তিগত হিচাপে ব্যৱসায় কৰিছে। তো চন্দ্ৰই ডাঙৰ ৰেষ্টুৰেণ্ট খুলিলে। তো বৈষ্ণৱীৰ সন্তানটো ডাঙৰ হোৱাৰ পিছত বৈষ্ণৱীৰ সন্তানটো কি হ'ব বিচাৰে? তো আপোনালোকে আজিৰ খণ্ডটিত সম্পূৰ্ণৰূপে ৰেঙনি টিভিত চাওক। তো দেখিবলৈ পাব যে বৈষ্ণৱীৰ সন্তানে IAS হ'বলৈ মন। তো আপোনালোকে চাওক। আৰু বিষ্ণুৱে জানো বিয়া পাতিলেনে? বিষ্ণুৱে এতিয়াও ছোৱালীৰ কাৰণে বিচাৰি আছে। বিষ্ণু ছোৱালী পাব জানো? তো আপোনালোকে সম্পূৰ্ণৰূপে ৰেঙনি টিভিক চাওক, ৰজা ৰাণী। তো ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰিব।